যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকক ধন্যবাদ আৰু যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আছাম ষ্টাডি পইণ্টক তেন্তে বলক ভিডিঅ'টোত আমি আগবাঢ়োঁ মই ক'ব খোজোঁ যে স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ আছামত নতুনকৈ 4টা পদ মুকলি হৈছে হয় স্পৰ্ট এণ্ড ইউথ ৱেলফেয়াৰ আছামত নতুনকৈ 4টা পদৰ মুকলি হৈছে আৰু এই 4টা পদৰ বাবে আবেদন জনোৱাৰ অন্তিমটো তাৰিখ হ'ল 6 ফেব্ৰুৱাৰী এই 4টা পদৰ 2টা পদ ড্ৰাইভাৰৰ বাবে আৰু 2টা পদ গ্ৰেড 4ৰ বাবে আছে ড্ৰাইভাৰৰ পদ 2টা আছে আৰু এই 2টা পদৰ ভিতৰত এটা STHৰ বাবে আৰু এটা STPৰ বাবে সংৰক্ষিত আছে আৰু গ্ৰেড 4ৰ পদ 2টা আছে আৰু এই 2টা পদেই STHৰ বাবে সংৰক্ষিত হৈ আছে আৰু ড্ৰাইভাৰ পদৰ দৰমহা হ'ল 14,000ৰ পৰা 60,500 আৰু গ্ৰেড পে হ'ল 5,200 আৰু গ্ৰেড 4ৰ দৰমহা হ'ল 12,000ৰ পৰা 52,000 আৰু গ্ৰেড পে হ'ল 3,900 আৰু এই পদবোৰৰ বাবে আবেদন জনাবলৈ হ'লে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব হয় আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব তাৰপিছত চাওঁ বলক এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি আপুনি ড্ৰাইভাৰ পদৰ বাবে আবেদন জনায় তেন্তে আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন লাগিব মেট্ৰিক পাছ HSLC পাছ হ'ব লাগিব আপুনি আৰু আপোনাৰ ড্ৰাইভিং লাইচেন্স থাকিব লাগিব আৰু কমেও 2 বছৰৰ এক্সপেৰিয়েঞ্চ থাকিব লাগিব যিকোনো চেক্টৰত ড্ৰাইভাৰ পদৰ কাম কৰা 2 বছৰৰ এক্সপেৰিয়েঞ্চ থাকিব লাগিব তাৰপিছত চাওঁ বলক গ্ৰেড 4ৰ পদৰ বাবে কোৱালিফিকেশ্যন কি লাগে আৰু গ্ৰেড 4ৰ বাবে যদি আপুনি আবেদন জনায় তেন্তে আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন হ'ল ক্লাছ 8 পাছ হয় ক্লাছ 8 পাছ হ'লে আপুনি আবেদন কৰিব পাৰে আৰু আপোনাৰ এজ লিমিটটো দিয়া আছে 18ৰ পৰা 45 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব আপুনি 18ৰ পৰা 45 বছৰ বয়সৰ ভিতৰত হ'লে আপুনি এপ্লাই কৰিব পাৰিব আৰু এই পদবোৰৰ বাবে এপ্লিকেশ্যন ফিজ 1 টকাও দিব নালাগে হয় 1 টকাও দিব নালাগে আৰু মনত ৰাখিব এই পদবোৰৰ বাবে আবেদন অনলাইন যোগে কৰিব লাগিব হয় অনলাইন যোগে আবেদন কৰিব লাগিব আপুনি ইয়াত মই চিন দি দিছোঁ আপুনি ইয়াত দেখা পাইছে dsyWRECRUITment.in এই আপুনি এইটো গুগলত চাৰ্চ কৰি দিব আপুনি এই লিংকটোৰ জৰিয়তে আপুনি অনলাইন আবেদন জনাব পাৰিব আৰু অনলাইন আবেদন আৰম্ভ হ'ব 23 জানুৱাৰীৰ পৰা হয় অনলাইন আবেদন আৰম্ভ হ'ব 23 জানুৱাৰীৰ পৰা আৰু এই পদবোৰৰ বাবে আবেদন জনোৱাৰ অন্তিমটো তাৰিখ হ'ল 6 ফেব্ৰুৱাৰী আজিৰ ভিডিঅ'টোত এইখিনি আকৌ আহিম নতুন ভিডিঅ'লৈ তেতিয়ালৈ ভালে থাকক ধন্যবাদ